ককা আপনার কি হয়েছে? এরকম ঘুমাইছে কিও আপনি? আপনি খুব জলদি ভালো হয়ে যাব। ডক্টরে এটা ইনজেকশন দিছে নহয়। ককা আপোনাক এৰি তো মোৰ বেলেগ কোনেও নাই। আপুনি আর ময়ে থাকিব লাগে। আপুনি গুচি গলে মই কি কৰিম? নাই নাই, আপুনি মোক এৰি যাব নোৱাৰে। মই আপোনাক কতো যাব নিদিম নহয়। কি হল? আপুনি বডিটো লোৱা নাই যে ইয়াৰ পৰা এতিয়ালৈকে? আমাৰ তো বেডটো কামত লাগিব নাকি? আপুনি বডিটো লৈ যাওক জলদি। কি হল? মই যে কথাবিলাক কৈ আছো আপোনাৰ কাণত যোৱা নাই নেকি? এ পোৱালি কি হৈছে? কচুদা চানা এই মানুহজনে উল্টা পাল্টা কিবা বকি আছে মোৰ আগত। বডি বডি কৈ আছে। কোন কোন বডিৰ কথা কৈ আছেনো? এইটো এই বডিটোৰ কথাই কৈ আছো মই। কোনে আনিছিলে এই মানুহজনক? এইটো মোৰ ককাই কয়। আপুনি কিয় বডি বডি কৈ আছে? এ হৰি, এই মানুহজনে মৰি ভূত হৈ গল। আপুনি এতিয়াও নাজানে? কি ককাই মৰি গৈছে? কি মোৰ ককাই কাৰো নাই? ককা ককা আপুনি মোক থৈ গুচি গল। দাদা আপোনালোকেতো বুজি পায় হস্পিটেলত কান্দাকাটি বিলাক ভাল নালাগে নহয়। আপুনি এই বডিটো লৈ যাওক। কুসুদা আমার ককাই কারো নাই। পোৱালি কি কৰিবি? হৰিয়ে লৈ গলে ৰাখে কোনে? কচু ককায়েকৰ কথা শুনি মনটো সঁচাই বৰ বেয়া হৈ গল বে। ককায়েকতো আৰু কোনেও নাছিলে, আমি আছো। বল বল কামটোতো শেষ কৰিব লাগিব। পোৱালি নেকান্দিবি। আমাৰ ককায়েকক তো হৰিহে লৈ গৈছে। ভগৱানৰ ওচৰতে গৈহে কৈছে, কান্দিব নালাগে। পোৱালি এতিয়া আৰু কান্দিব নালাগে। বল কামটোতো আমাৰ শেষ কৰিব লাগিব। দাদা আপোনালোকে তেনেহলে বডিটো লৈ যাওক। আমাৰতো বেলেগ পেচেণ্ট আছে নহয়। বেডটোতো কামত লাগিব। ৰাম নাম সত্য হে, ৰাম নাম সত্য হে। ককা আপুনি মোক এৰি থৈ গুচি গল। ৰাম নাম সত্য হে, ৰাম নাম সত্য হে, ৰাম নাম সত্য হে।